হেল্ল' গাইজ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ বহুত দিন মানে এনেকৈ ভিডিঅ' দিব পৰা নাই আপোনালোকলৈ। ভাবিলোঁ আজি এটা ভিডিঅ'কে বনালোঁ। আমি হয়তো গাঁৱলীয়া মানুহ, আপোনালোকে হয়তো জানেই গাঁৱলীয়া মানুহ এতিয়া মানে ধান কটা সময় আহি পেলাই আৰু এতিয়া যাম পথাৰলৈকে মানে ধান কাটি আছে মানুহবিলাক। আমাৰ বাৰু ধানবিলাক নাই বাৰু, তো ভাবিলোঁ আপোনালোকক অলপমান দেখাই আহোঁ। আমি গাঁৱলীয়া মানুহ আৰু আমাৰ ইয়াৰ ঘৰৰ পিছফালে মানে কল লাগি আছে। মালভোগ কল নাই, মালভোগ কল লগাইছে। আৰু এইফালে আমাৰ ঘৰটো আপোনালোকলৈ জানে, এইফালে মোৰ আছেই কেটিএমখন। আৰু এইবিলাক বাদ দি যাওঁ চাই সজাই ধান। আৰু এইফালে ধানবিলাক মানে জানিয়ে থৈ দিছে, আৰু এইফালে ধানবিলাক মাৰিছে, খেৰ চেৰ থৈ দিছে। এতিয়া আমাৰ এইফালে গাইছ মাৰা বুলিহে কয় দেই, ধান মাৰিছে। আৰু বাকী বাদ দি গাইছ এতিয়া যাওঁ পথাৰৰ পৰা সজাই ধানবিলাক চাই। বহুত দিন অহা নাই মানে মোৰ ঘৰৰ ওচৰত লগত কি হ'ল পথাৰৰ ফালে মানে গাইছ মই নাযাওঁৱেই, আৰু চাই সজাই আৰু কি কৰিম আৰু গাইছ নে কি। আজি স্কুলতো যোৱা নাই মানে গাইছ, অলপমান মোৰ বেমাৰ হৈ আছে। কি বেমাৰ গাইছ কৈনো কি লাভ আছে, ফুৰিবি খৰচ কাঢ়ি আহি আছোঁ গাইছ। কিবা দি গাইছ ব'লক আৰু যাই দেখাই হওক নকওঁ। আৰু এইফালৰ পৰা আহি মানে এতিয়া আমাৰ ঘৰৰ ওচৰতে আছে ৰাইজৰ পুখুৰী। আৰু ৰাইজৰ পুখুৰী বৰতে এডাল আছে বগৰী গাছ, ইফালে এডাল আছিল কাটিলে বাৰু ৰাস্তাটো হোৱাৰ বাবে। এই বগৰী গছ মানে গাইছ লাগিছে দেখোন। এইফালে হৈছে গাইছ মানে ৰাইজৰ পুখুৰী, আমাৰ বেছিমাৰি বুলি কয় আমাৰ গাঁওখনৰ নাম। বেছিমাৰি কপিলি নেপৰা, এইটো সমূহীয়া পুখুৰী মানে গাইছ। মাছ চাছো আছে গাইছ, ইয়াত বৰ ডাঙৰ ডাঙৰ মাছ আছে। আৰু সেইফালে পালোঁ গাইছ পথাৰ কমফালে যাওঁ, সেইফালে যাওঁ গাইছ। ধান কাটি শেষ কৰিলেচোন। আৰু গাইছ এইফালে আছে অকল বগৰী, আপোনালোককচোন দেখাওকচোন গাইছ বগৰী বা ডাঙৰ হৈছেনে নাই। খৰাং বতৰ, সাপ চাপৰ কাৰণে গাইছ ভয় লাগে। বগৰী গাইছ ডাঙৰ হোৱাই নাই, সেইবিলাক গাইছ বগৰী ডাঙৰ হোৱাই নাই। বাকী বাদ দি গাইছ বগৰী চোৱা বাদ দি আমি এতিয়া পথাৰলৈহে আহিছোঁ। পথাৰলৈকে যাব লগা গাইছ। আৰু গাইছ মোৰ 1000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰোঁ হৈয়ে আছে, মানে 1000 ছাবস্ক্ৰাইবাৰ হৈয়ে আছে। অতি কম দিনৰ ভিতৰতে হ'ব 1000 ছাবস্ক্ৰাইব। আপোনালোকে গাইছ এইটো ভিডিঅ' কৰি দিয়ক আৰু নিজৰ বুলি। 912-13মান হৈ গ'ল, আৰু মোটামুটি 100 মানে লাগে গাইছ, 100 মান লাগে। আপোনালোকে কৰি দিয়ক। আৰু 1000 হ'লে গাইছ এনেকুৱা এটা মানে ভিডিঅ' এটা আপোনালোকৰ মাজত লৈ আহিম, আপোনালোকে পুৰা চাই পুৰা মজা পাব আৰু গাইছ। আৰু এইফালে ধান কাটি থৈ দিছে, তাৰপিছত চাই আকৌ ধান কটা হ'লেই বাৰু। এইফালে পথাৰ খালী খালী হৈ গ'ল, সেই বেহাৰতে হাল বালেচোন গাইছ। আৰু পথাৰ মানে গাইছ এইবিলাক ধান কটা বহুত দিনেই হৈ গ'ল। এইবিলাক বাৰু বহুত দিন হোৱা নাই, মানে মই এইফালে অহাই নাই। আৰু সেইফালে এজন ককাই ধান বান্ধি আছে মানে গাইছ, সেইফালে বান্ধি থৈ পেলাই সেইফালে গৈছে গাইছ। আৰু আপোনালোকৰ ধানৰ মুঠিয়াবিলাকে দেখাই দিওঁ। মই মানে গাইছ মুঠিয়া বুলিয়ে কওঁ, মই মানে আমাৰ গাঁওফালে মুঠিয়া বুলিয়ে কয়। আপোনালোকৰ ফালে গাইছ কি বুলি কয় এটা কমেণ্ট কৰি পেলাই জনাবচোন। কি ধান চোন গাইছ এটা কাটাই নাই। এইবিলাক মানে কেঁচাই আছে, গৰুক খুৱাবলৈকে খাই কিন্তু গাইছ মজা হ'লে দেই। সেইবিলাক ধান চাওকচোন গাইছ কি ধুনীয়াকৈ থৈ দিছে। আমি গাঁৱলীয়া মানুহটো গাইছ সেইবিলাক চাই মনটো ভাল লাগিব আৰু কি ক'ম। আৰু বঢ়িয়াকৈ মানে গাইছ ধানবিলাক এনেকৈ থৈ দিছে মুঠিৰ ওপৰে ওপৰে। পথাৰত কিন্তু গাইছ পানী হৈছে দেই, এতিয়াও মানে পানী আছে। পানীচোন গাইছ মাছো আছে। সেইবিলাক কি আপোনালোকে বাৰু দেখা নাপাব, আইফোনলৈ গাইছ পানী ডুবাই দেখাই দিলোঁ হয়। আৰু কি কষ্ট ধান কাটিছে গাইছ, আপোনালোকে এবাৰ চাওকচোন গাইছ। পানী পূৰা মানে গাইছ ধান কাটিছে, কষ্ট হৈছে দেই গাইছ কিছু। সেইবিলাক বাদ দিয়ে আৰু গাইছ ভিডিঅ'টো আৰু কেনে পালে চাই কমেণ্ট কৰি পেলাই জনাব। আৰু গাইছ ধান কটা হ'লে ধান কাটি আছে নাজলেও গাইছ, দেহাটো বেয়া মানে। আৰু এইখিনিয়ে আছিল ভিডিঅ'টো। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ। বাই বাই।